ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ গৈ আছোঁ আৰু কি হয় কি নহয় সকলো দেখাম। আৰু মোৰ হাতত আছে এখন ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডখন লৈ ক'লৈ গৈ আছোঁ মানে আপোনালোকে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে গম পাইছে যে মই কণ্ট্ৰলৰ দোকানলৈ গৈছোঁ আৰু কণ্ট্ৰলৰ পৰা মই চাউল আনিবলৈ যোৱা নাই। কি কাৰণে গৈ আছোঁ সেই বস্তুখিনি গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো একেবাৰে। খোজকাঢ়ি গৈ আছোঁ, ভাবিছোঁ অকণমান খোজকাঢ়িব লাগে কাৰণ যিহেতু এনি টাইম যদি আমি মানে চাইকেল বা চাইকেলত নহয় আচলতে বেছিকৈ বাইক বা গাড়ীত যদি উঠি আমি এনি টাইম ঘূৰি ফুৰোঁ তেনেহ'লে আমাৰ শৰীৰটো মানে পৰিশ্ৰম কৰাটো নহয়। আৰু ৰাতিপুৱা সম্পূৰ্ণভাৱে কামলৈ ওলাই গৈ গধূলি ঘূৰি আহিলে মানে ইমান এটা নহয়। খোজো মানুহে মাজে মাজে কাঢ়িব লাগে। সেইকাৰণে মই আমাৰ ঘৰৰ পৰা এতিয়া 1 কিলোমিটাৰমান হ'ব, তো 1.5 কিলোমিটাৰ মই খোজকাঢ়ি গৈ আছোঁ। তো আকৌ যাওঁ তেতিয়া খোজেই গৈছে, আহোঁতেও খোজেই আহিম। আৰু দেখিছা আজি প্ৰখৰ ৰ'দ, পূৰা গৰম উঠিছে। গৈ আছোঁ, খোজকাঢ়িছোঁ আৰু বহুত বছৰ হ'ল এনেদৰে খোজকঢ়া নাই। আজি খোজকাঢ়িছোঁ, খোজকাঢ়িবলৈ এনেকুৱাকৈ সময় পোৱা নাযায়। এয়া আজি গৈছোঁ আৰু অকণমান ছুটি লৈ বস্তু দেখাইছোঁ। মোৰ পিছফালে এইবিলাক গছবিলাক দেখিছেনে, শাৰী শাৰীকৈ এইবিলাক দেখিছেনে? এইবিলাক যিমানবোৰ গছ আছে এইবিলাক গছ হ'ল জুতুলি গছ। জুতুলি গছ অৰ্থাৎ JFMC ফালৰ পৰা ইয়াত গছ ৰোপণ কৰা হৈছিল আৰু সুন্দৰকৈ হৈছে। ইয়াৰে এটা বিশেষ কথা হ'ল খালি ইমান ধুনীয়া কিছুমান মূল্যৱান গছ আছিলে, যেনেকৈ আম, কঁঠাল, এনেকুৱা কিছুমান গছ মানুহবিলাকে গছবিলাক কাটি ধ্বংস কৰিছে। হয়তো কিছুমানে ঘৰৰ খুটাৰ কাৰণে নিছে আৰু কিছুমানে ধৰক আপোনাৰ খৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি থকা লোকসকলে খৰি কাটিবলৈ নিছে, মানে খৰি বিক্ৰী কৰাবিলাকে। কিন্তু এইটো কামটো অলপমান বেয়া হৈছে, যিহেতু আমি সকলোৱে জানো পৰিৱেশৰ লগৰ কথাবোৰ আৰু বহলাই নক'লেও হ'ব। এইটো অলপমান বেয়া কৰিছে বুলি ভাবোঁ। যদি ভিডিঅ' সেইসকলে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ আজিৰ পৰা নাকাটিব বুলি মই অনুৰোধ কৰিছোঁ। আহি পাইছোঁহি আৰু ইমানডোখৰ আহিলোঁ। আহি আপোনালোকে এটা বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ মানে ইয়াৰ কথাটো হ'ল কি, যিসকল আগত আমি চমুকৈ যিটো কথা কওঁ আলফা, তো সেই আলফাসকলে যিসকলে চাৰেণ্ডাৰ কৰে বা যিসকল চালফা আছে তেখেতলোকে কেইবাজনো লগ লাগি কেইটামান পদক্ষেপ লৈছে। যেনেদৰে পুখুৰীত মাছ পালন, গৰু ছাগলী পোহা ইত্যাদি তেখেতলোকে গেমটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো দেখিছে, এইটো তেখেতলোকৰ গোহালি আৰু এইপিনে আছে আৰু এইটো পুখুৰী দেখিছে। এনেকুৱা পুখুৰী কেইবাটাও আছে, একেলগে তাত কাম কৰিছে। বাৰু বলক আমি জলে গৈ আছোঁ। ৰাস্তাবোৰ বৰ ঠিক নহয়, বোকা পানী। আৰু এইপিনে হ'ল শ্মশান গৈ আছোঁ। ইয়াৰ পৰা অলপমান দূৰ গ'লে আমি আগত গ'লে আমি ঘামি গ'লোঁ। আৰু ইয়াৰ পাছত এটা আহিছোঁ মেইন কথা আয়ুস্মান কাৰ্ড বনাবৰ কাৰণে। আয়ুস্মান কাৰ্ড যদি নবনায় কণ্ট্ৰল কাৰ্ড বন্ধ হৈ যাব বুলি আয়ুস্মান কাৰ্ডখন বনাবলৈ আহিছোঁ। বনাই মেলি যাওঁ। আয়ুস্মান কাৰ্ড বনালোঁ, 5 মিনিটৰ কাম আছিলে আৰু আহিবলৈ সময়ত বনাইছিলোঁ, হৈ গ'ল। হ'ল এতিয়া। আৰু আপোনালোকে যিসকলে আয়ুস্মান কাৰ্ড বনোৱা নাই বনাই ল'ব, নহ'লে কণ্ট্ৰলৰ কাৰ্ডটো মানে ব্লক হৈ যাব। এইটো আপোনালোকৰ বাবে এটা ছাজেশ্যন। তো ঠিক আছে, তেনেহ'লে ভিডিঅ'ত আজি ইমানতে মাত্ৰ।